ভিডিঅ'টো একদম ধামাকা হ'ব আপোনালোকে শেষলৈকে থাকিব মানে আমাৰ বাৰ বিয়াৰ ডেটটো ফিক্স কৰিব আহিছে সকলোৱে আৰু আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পাব বুলি মই আশা ৰাখিলোঁ আৰু সকলোৱে মোৰ ভিডিঅ'টোত এটা এটা লাইক কৰিব দেই লাইক কৰিলে ভিডিঅ' বনাব আৰু অলপ ভাল লাগি যায় যে ইমান লাইক হৈছে ৱাও আৰু ফাৰ্ষ্ট টাইম মই কেমেৰা সন্মুখত কথা পাতি আছোঁ কিবা ভুল হ'ব পাৰে ক্ষমা কৰি দিব এতিয়া আহক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ ৰাতিপুৱা শুই উঠিয়ে মাজমাহঁতে কাম কৰাত লাগি গৈছে মানে চব্জি কাটি আছে এইফালে মাজমাহঁত আৰু আমাৰ কইনা আৰু খুৰাই আদা নহৰু চেলাই আছে আৰু এই চাইডে মায়ে মাছ ধুই আছে ভকুৱা মাছ যিহেতু খানা আজি ডেঞ্জাৰ হ'ব আপোনালোকে চাই থাকিব ভিডিঅ'ত এই মাজমায়ে দুখতে কান্দি আছে মানে পিঁয়াজ কাটি আছে আৰু এয়া মই আজি আৰু এইফালে বনাই আছে আলু বিন ভাজি আৰু মায়ে হেল্প কৰি দি আছে ৱাও এইটো আমাৰ ভণ্টি মাছলি কি মাছ ভকুৱা মাছ কিমান কেজি 7 কেজি 2 লাখ লৈছে আৰু এইফালে মই আৰু ভণ্টিয়ে তাই জ্বালা কাটি দেখাই আছে এনে মিছামিচি এইখিনি মোৰ কাটা হৈছে তাই এনে মিছাও দেখাই আছে আৰু যে মই কৰিম আৰু এয়া ভাজিখন ৰেডি হৈ গ'ল ৱাও এফালে দেউতাই মাছ ভাজি আছে ৱাও আৰু এই আলহী আহি পালাকে মাত্ৰ আৰু লগতে আমাৰ বাইহাতো আহি পালাক চাৰিআলিৰ পৰা বা ভিন্দৌ চব আহিছে ভিন্দৌ উঠা নহ'ল এইটো আমাৰ গুণু বাবু এইটো আমাৰ বাৰ শাহুমা আৰু এইফালে চাহ নাস্তা ৰেডি কৰি আছোঁ একদম মই বিহুৰ বতৰ যিহেতু পিঠা লাড়ুটো মেইন থাকিবই এইটো বাই তাৰপিছত এইফালে চাওক কি মিঠাই আনিছে কি ধুনীয়া মিঠাই দেখি একদম লোভ লাগি গৈছে এইফালে আমাৰ দৰাৰ ককাইক আৰু বহুত আলহী আহিছে এইফালে চবে চাহ খাই আছে আৰু আইতা একদম লাষ্টৰ আলহী আৰু মায়ে বিজি তাৰ এইটো দাদা জেঠীমা মা চবে বহি আছে এইটো আমি গোটেইকেইটা এফালে গভীৰ আলোচনা হৈ আছে কেই তাৰিখ হ'ব আৰু মই খানা চাইডে আহিলোঁ এই মটনখিনি ৰেডি হ'ল আৰু ডাঙৰ বাই চাৰিআলিৰ পৰা আহিয়ে খাৱাত লাগি গৈছে আৰু এইফালে তাৰিখ ঠিক হ'লেই মানে মোটামুটি মাৰ্চৰ 6 তাৰিখ হৈছে এইফালে আমাৰ কইনা ওলাই আহিল আৰু আমাৰ গুণু বাবু তাৰ খং উঠি আছে একদম চাওকচোন মুখখন আৰু এয়া ভণ্টি দুটা আৰু আজি বায়ে দুখত আছে আৰু আমাৰ নাচনী মাজে ডান্স দেখাই আছে আৰু আমাৰ কইনাই ভিডিঅ' কলত বিজি এইজন আমাৰ হ'বলগীয়া দৰা আৰু মই এইফালে পাকঘৰত আহি আঞ্জা বাকি আছোঁ এইখিনি পনীৰ বাইদেৱে বনাইছে আৰু কি আছে আইটেম মই কৈ আছোঁ ফিছ মটন পনীৰ আৰু আছে আৰু কিবা দালি আছে ভাজা আছে কিবা বহুত বস্তু আছে কেনে অনুভৱ তোমাৰ বঢ়িয়া বোলে আৰু তোমাৰ কোৱা মোৰ মাংস লাগছিল কেইপিছমান আৰু এইফালে বাচ্চা পাৰ্টি খাই আছে আৰু এফালে ডাঙৰ বায়ে একদম মাৰি আছে বহুত ভাল হৈছে বুলি কৈছে আৰু সঁচাকৈ বহুত টেষ্টি হৈছে আঞ্জা ভাত তোৰ কেনে লাগছে মই হাঁহৰ মাংস লাগে ছাগালে খাই লাষ্টত ময়ো বহিলোঁ দিয়ক খাব এয়া মই খাই আছোঁ এফালে আমাৰ কইনাই চিন্তা কৰি খাই আছে আৰু আমাৰ ভণ্টি মাজে আটা বাঢ়ি আছে বাই মোকো উঠা বোলে তাই উঠালোঁ এয়া আৰু চবে খাই আছে এইফালে শেষ পৰ্ব চলি আছে মানে কইনাই আশীৰ্বাদ ল'ব ফাইনেলি ডেটটো ফিক্স হৈ গ'ল মাৰ্চৰ 6 তাৰিখ অহা ফাগুনৰ 21 তাৰিখ হ'ব আৰু আজি দিনটো খুবেই ভাল লগা আছিল আজি বহুত ভাল লাগিছে আৰু এইটো মোৰ মৰমৰ দেউতা সকলোৱে চিনি পায়ে চাগে আৰু এইজন আমাৰ জেঠা হয় আমাৰ এজনে জেঠা ইফালে আইতাই দুখতে কান্দি লৈছে যে চবকেইটা ছোৱালী বিয়া হৈ গ'ল এইফালে আমি সকলোৱে সেৱা কাঢ়িলোঁ মানে আশীৰ্বাদ ল'লোঁ নতুন জীৱনৰ আৰম্ভণি যিহেতু আৰু দৰা ঘৰো যাব ওলাল
মানে আলহীসমূহ যাবলৈ ওলাল, তাকে আমি থ'ব আহিছোঁ। আলহী বিদায় দিলোঁ আৰু এয়া আমাৰ ফেমিলিটো। আৰু আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিলোঁ। সঁচাকৈ আজিৰ দিনটো খুব ভাল লগা আছিল।